হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটা মিনি ভ্লগলৈ। আজি হৈছে উৰুকা আৰু আমাৰ ঘৰৰ ওচৰত উৰুকাৰ অলপ প্ৰস্তুতি দেখাইছোঁ, চাই যাব। এইফালে এগৰাকী মোৰ মা দেই আৰু মই ঢেঁকী দি আছোঁ দুইটাই। এইফালে হৈ গ'ল পেহী, জেঠাই আৰু খুৰী, তিনিজনীয়ে মিলি পেলাই পিঠা বনাই আছে। আৰু ঘৰলৈ আহি পেলাই মই ৰখা নাই, বজাৰলৈ ওলাইছোঁ। উৰুকা বুলি ক'লেই মাংস মেইন, সেইবাবে মই লৈ ল'লোঁ। মাংস চাংস বনোৱাৰ ভিডিঅ' কৰা নহ'ল গাইজ, কিন্তু এতিয়া আমি খাবলৈ লৈছোঁ। আপোনালোক কোৱাই হোৱা নাই, আজি আমাক খাবলৈ নিমন্ত্ৰণ জনাইছিলে খুৰাহঁতৰ ঘৰত। খোৱা হোৱাৰ পিছতে ৰখাই নাই আৰু শুই গ'লোঁ। গুড মৰ্ণিং সকলোকে, মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আজি মাঘ বিহুৰ দিনা মই কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। এতিয়া বাজিছে 12টা আৰু মই খাবলৈ আহিছোঁ জেঠাইহঁতৰ ঘৰত, তাত আমাক নিমন্ত্ৰণ দিছিলে। এইফালে এগৰাকী আমাৰ নতুন বৌ দেই। খাই কৰি হোৱাৰ পিছত মই এতিয়া ওলাইছোঁ টাউনলৈ বুলি, আৰু কি কাৰণে ওলাইছোঁ মই দেখাই আছোঁ। টাউনলৈ অহা কাৰণটো হ'ল মই আহিছোঁ বিশাললৈ, বিহু বুলি কিবা এটা লৈ ৰাহুলহঁতৰ ঘৰলৈ যাম। ৰাস্তাত আহি থাকোঁতে বৰিং লাগি আছিলে, সেইকাৰণে মই গোটেই ৰাস্তাটো গান গাই আহি আছোঁ। আৰু ফাইনেলি আহি পেলাই সিহঁতৰ ঘৰত পালোহি, আহিয়ে মোক খাবলৈ দিছে। এইফালে সি বহি আছে আৰু মই খালোহি। এতিয়া আহিছোঁ আমাৰ খুৰী এজনীৰ ঘৰলৈ। খুৰীজনীয়ে নিমন্ত্ৰণ দিছিলে আমাৰ দুইটাকে। তাৰপিছত এতিয়া সিহঁতৰ ঘৰত আহি পেলাই বহুত দিনৰ কথা পাতি আছে। কথাৰ মাজে মাজে আমাক খাবলৈ দিলে আৰু আমিও খাই কৰি ৰখা নাই, ঘৰলৈ উভতিছোঁ। আজিলৈ বাই, আকৌ লগ পাম আপোনালোকক।